वेलकम बैक टू माय यूट्यूब चैनल। सो आज मोर लगत आछे कोआ मोर नाम है दानिया आरु की कम तुमी कोआ को आज आमार भिडिओ आज आमार भिडिओ हबो सब्जी आरु फुल देखाम। सब्जी নহয় মানে আমি গছত লাগি থকা ফুল দেখাম एकदम फ्रेश মানে এই ঘৰৰ আজি ফুল দেখাম। মই আমাৰ ঘৰৰ ফুল দেখাইছিলো কিন্তু আজি আজি এই ঘৰৰ ফুল দেখাম আৰু আমি ফুল বিলাকক তাই কি তুমি ফুল বিলাক কি কৰা মই ফুলত পানী দিও আৰু এটো লগাও এটো লগালে কি হয় এই ফুল এটো লগালে হে ফুলটো দেখিছানে হে ফুলটো উগিছে নহলে নুনুগে ওকে তাই আসলতে ইংলিশ মিডিয়ামৰ অসমীয়াত ভেষ্টিজৰ হয় ভেষ্টিজৰ কিনিব পাৰে এটো সো কি এতিয়া আমি তাইৰ ঘৰৰ গুটিবিলাক বস্তু দেখাই যাম। তাইৰ মাকে আসলে গাৰ্ডেনিং কৰিছে খুব। আমাৰ ঘৰটো দেখাম নেকি হুই ডখৰত আছে বহুত দূৰতচোন নাই দেখিবলৈ দূৰ দেখিবলৈ ওচৰ কিন্তু যাবলৈ দূৰত উৰি যাম নেকি বাৰু টিঙে মানে কি হয় আমি মানে আসলতে তাইৰ ওপৰৰ ঘৰৰ ওপৰৰ মহলটোত আছোঁ। মোৰ ঘৰটো ফালে আছে আৰু অলপমান দূৰত আছে আৰু এতিয়া সেইবিলাক নিবিচাৰোঁ। সৰি অ'কে ইটছ অ'কে বাৰু দিয়া প্ৰথমটো কি দেখাম কি আছে তোমালোকৰ বহুত ইয়াত বহুত ফুল আছে দেই বহুত ফুল আছে কি ফাৰ্ষ্ট বহুত দৰৱটো দেখাইছিলে এতিয়া সেই ফুলপাত হৈছে এই ফুলপাহ নামটো নাজানো আমি জবা ফুল জবা ফুল কালাৰটো বেলেগ আৰু জবা ফুলটোৰ এইটো এল'ভেৰা এইটো জলকীয়া বহুত আছে ইয়াত দুজোপা জলকীয়া আছে আৰু এইফালে জলকীয়া আছে এইফালে এইটো গাজৰ এইটো অপৰাজিতা এইটো বিলাহী কণ বিলাহী এইটো কণ বিলাহীৰ গছ এইটো গাজৰৰ গছ আৰু এইটো অপৰাজিতা চ' ইয়াত সৰু সৰুকৈ কণ বিলাহী লাগি আছে খাব হ'বই ন দানিয়া চ' ইয়াত ধনিয়া আছে আৰু এইটো নাজানো আৰু এইটো জানো এইটো মেথি হয় ইয়াত ধনিয়া লাগি আছে এইটো গাজৰ আৰু এইটো মেথি অঁ আৰু এইকেইটা দেখুৱা এইটো এল'ভেৰা এইটো জবা ফুল আৰু এইটো বেঙেনা আধা অকণমানিকৈ লাগিছে এইটো দেখিছেনে দেখি আছোঁ ইয়াত ইমানবিলাক ফুল আছে চব আমি যদি চবৰ ইণ্ট্ৰডাকশ্যন লৈ থাকোঁ তেতিয়াহ'লে বহুত দেৰি হৈ যাব নেকি দানিয়া চ' সেইকাৰণে আমি কমকৈ বস্তু দেখাম আৰু এয়া তুলসী আৰু এইটো কণ বিলাহী ইয়াও কণ বিলাহী লাগিছে দানিয়া কণ বিলাহী ভাজি অলপকৈ বনাই দিবা নেকি ধুনীয়াকৈ কণ বিলাহী হৈ আছে এইটো কিবা কাঁইটীয়া নিচিনা ফুল এটা লাগি আছে নামটো কি হয় কেকটাছ আৰু এইটো জলকীয়া এইটো গাজৰ আৰু এইটো বিলাহী আৰু কি আচাৰ আচাৰ থৈ দিয়া আছে ইয়াৰো ফুল আছে এইবিলাক নকওঁ আৰু নেকি বহুত হৈ যাব এইটো অপৰাজিতা এইটো জবা ফুল এই জবা ফুল নহয় কিবা এটা বেলেগ হয় এইটো বিলাহী এইটো চব বিলাহী আমি আচলতে চব্জি নামেই পাহৰি গৈছোঁ চ' এয়া হৈ গ'ল আৰু আৰু এইটো নাজানো এইকেইটা গোলাপ আৰু এইটো নাজানো নাম আৰু দেই মই ইমান নাজানো আৰু এটা বস্তু দেখাম এইটো কি হয় এইটো নাম জলকীয়াই হ'ব নেকি এইকেইটা জলকীয়া আৰু এই গ্লাছত যে দি থৈছোঁ মই এইকেইটা মই ৰুইছোঁ বিলাহী এইটো মানে হেৰি কৰি থোৱা জেগাত যোৱাটো এইকেইটা বিলাহী এইকেইটা বহুত ডাঙৰ বিলাহী এইটো কণ বিলাহী নহয় হয়নে চ' এইকেইটা বিলাহী লাগিছে পূৰা এই ছিঙিলোৱে মানে সেইকাৰণে চ' ইয়াৰ বিলাহী পূৰা লাগি আছে আচলতে তাইৰ ঘৰত খুব বহুত গাৰ্ডেন বহুত কিবা কিবি চব্জি বনাইছে এইবিলাকতো গম পায়েই ন গাজৰ পিঁয়াজ আলু এইটো আলু দাঙিব নালাগে আহা এফালে আহা এইটো আলু এইটো নাজানো আৰু এইকেইটা চ' সেইকাৰণে তাই আহিছে তাই একেবাৰে দাঙিয়ে দিছিলে আৰু এইটো ফ্ৰেঞ্চবিন হৈছে দুইটা মোৰ আচলতে তাইৰ ঘৰলৈ আজি আহিছোঁ আচলতে আমি দুজনী মোৰ ঘৰ এইফালেদি গৈ ৰাস্তাটো আৰু এইফালে আমি মাতিছে নি
এইটো গৰু মিট মাই গৰু দিছ ইজ আই চিংকি চিংকি এইবিলাক আৰু ফুল আছে মই যে দেখালোঁ এতিয়া মই গ্লাছত যে ৰুইছোঁ এইজোপা এইজোপা চ' ইয়াত বহুত ফুল লাগি আছে জবা ফুল আছে দেই অ'কে জবা ফুল আৰু বহুত কিবা কিবি নাজানো আমি ইমান ধুনীয়া হৈছে তোৰ এইটো ইমান ধুনীয়া হৈছে কোনটো চব ধুনীয়া ধুনীয়া ফুল নামে নাজানো এইটো কি ফুল আছিলে বগাকৈ ফুল দুটা হয় এইটো বেঙুনীয়া ফুল পাৰ্পল ফুল নিচিনা হয় আৰু এইবিলাকো ফুল বাছ ভিডিঅ'টো দেখাই দিয়া আৰু আমি নাম চাম নাজানো নহয় এইটো হয় এইটো কেকটাছ এইটো মই নৱনী চাই দিছিলে নৱানিশা তোমাৰ ফ্ৰেণ্ড হয় নেকি নহয় মোৰ মাৰ ডাঙৰ ডাঙৰ কি ডাঙৰ তুমি নৱনীশা কি কোৱা হা অঁ ডাঙৰ ডাঙৰ ককাই ডাঙৰ ককায়েক আৰু এয়াও জবা ফুল আৰু কিমান ধুনীয়া ছানছেট ক'ত ছানছেট কিমান ধুনীয়া ছানছেট কোনো ছানছেট ইয়াত সেইবিলাক চব ফুল ওপৰ বহুত দূৰত আছেগৈ আৰু এই ফুলজোপাৰ ন গুণটো ইমান ধুনীয়া নামটো ক'ব দেই যি পাৰে নামটো কৈ দিব আৰু এইবিলাক চব ফুলেই ফুল আৰু মাত্ৰ ইহঁতৰ নামবিলাক আমাৰ অকণমান জনাত অসুবিধা হয় ঐ সেইটো হাঁহি নামাৰিবা সিহঁতি শুনিলে কি হ'ব আৰু এইটো তলত ৰ'জ আৰু এইটো তাৰপিছত আৰু ভিডিঅ'টো দেখাই দিছোঁ আৰু এইফালে যাওঁ এইফালে এইটো কপৌ নহয় কপৌ ফুল হয় জানো অঁ এইটো কপৌ ফুল এইটো হেৰি নেকি মানে যি ফুল হওক ফুল আৰু আৰু এইটো নাজানো নাম আৰু এইটো কিবা ৰঙা ৰঙা পাথৰ এইটো ডালিয়া ন ডালিয়া অঁ এণ্ড দিছ ইজ মেৰিগ'ল্ড শুকাই গৈছে গৰমৰ কাৰণে আৰু আনকি আমিও পানী দিয়া নাই তুমি দিওঁ সদায় দিয়া শুকাই গৈছোঁ আৰু ময়ো আৰু এইজোপা ফুল খুব ফেচবুকত দিয়ে মায়ে হয় নেকি ফটো মাৰি এই ৰ'জ আৰু ৰ'জটো চবৰ ঘৰত থাকে তোমাৰ চাইকেলখন এতিয়া মই ইউজ কৰা নাই এক্সামৰ কাৰণে হয় নেকি আৰু এইটো পুদিনা আৰু বাবা পুদিনা কয় নি পুডিং অমিতা আৰু এইটো নাজানো এয়া নেমু এয়া চব নেমু কিমান ধুনীয়া নেমু নকওঁ আৰু আৰু এইটো হয় নাম নাজানো এইবিলাক নাম নাজানো এইটো জবা ফুল এইটো ভয় নকৰিবা এইটো আটলাছ পাণ আৰু ফুল এটা আছিল বিহু মাহত ওলায় কপৌ ফুল নেকি কপৌ ফুলহে ওলাইছে কপৌ ফুল লগাই আৰু পাহৰি আমি বহুত সেইটো অমিতা আমি সেইফালে যাওঁ আৰু আৰু এটা বস্তু পিছফালৰ পৰা দেখাম হ'ব দিয়া আমি এইটো দানিয়াৰ ঘৰৰ পৰা ফুলবিলাক দেখালোঁ আৰু এটা আছিলে সেই তাৰ আছে পিছফালৰ পৰা দেখাম বাৰু কিন্তু জলকীয়া কেইটামান লাগিছে ইয়াত ক'ত গ'ল এইকেইটা দেখিছেনে আমি দানিয়া ঘৰৰ চব ফুল দেখালোঁ আৰু কিবা থাকিলে নেকি দানিয়া নাই নাথাকিলে চ' আৰু একো নাই আৰু তাৰপিছত আমি এতিয়া শেষ কৰিছোঁ ভিডিঅ'টো মিনছ এণ্ড কৰিছোঁ আৰু প্লিজ তিষ্টাবাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব বেল আইকনটো দবাই দিব আৰু যদিও ভাল পায় প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মানে দানিয়া মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'লেও নহ'ব আৰু হয়নে বেয়া নহ'ব কাৰণ আমি দুজনী কিবা কিবি কৰি থাকোঁ উৎপাত সৰুকৈ চ' নেক্সট টাইম আমি আমাৰ কিবা এটা ফানি কিন্তু মই সৰু তিষ্টাবা ডাঙৰ কোন ক্লাছৰ ইণ্ট্ৰডাকশ্যন দি দিয়া তোমাৰ মই এইবাৰ 5লৈ পাম কিন্তু এতিয়া মই 4ত আছোঁ কিন্তু এতিয়া 5লৈ পাম তাকে এক্সাম দি আছোঁ তিষ্টাবা 8লৈ পালেই 8লৈ 9 হয় এইবাৰ চৰি 9 হয় চ' মই 9 আৰু 8 চ' আমি ঘৰলৈ আহিলোঁ আজি বহুত ফুল দেখালোঁ চ' আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব চ' আমাৰ চেনেলটো